নমস্কাৰ বন্ধুসকল, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোকক সকলোকে পুনৰবাৰ সুস্বাগতম। বন্ধুসকল, আজি আপোনালোকক মই ক'বলৈ ওলাইছোঁ, আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো চাই গম পাইছে যে আপোনালোকে শ্ৰমিক কাৰ্ডখন বনাব নে ই শ্ৰম কাৰ্ডখন বনাব। এই দুইটাৰ ডিফাৰেঞ্চটো মই আপোনালোকক আজি ক'ম যে কোনটো বনালে আপোনালোকৰ প্ৰফিট হ'ব আৰু কোনটোত বেছিকৈ বেনিফিট পোৱা যাব। গতিকে বন্ধুসকল, আপোনালোকে শ্ৰমিক কাৰ্ড বনালে বেছি বেনিফিট পাব নে আপোনালোকে ই শ্ৰম কাৰ্ডখন বনালে আপোনালোকে বেছি প্ৰফিট পাব। গতিকে প্ৰফিটসমূহ আপোনালোকে চাই যাব। মই আপোনাক প্ৰতিটো প্ৰফিটৰ বৰ্ণনা কৰি যাম। তাৰ লগতে কৈ লওঁ যে বন্ধুসকল, আপোনালোকে যদি মোৰ শ্ৰমিক কাৰ্ড বনোৱা কেনেকৈ বনাব লাগে সেই ভিডিঅ'টো চোৱা নাই, তেতিয়া মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব যে শ্ৰমিক কাৰ্ডখন কেনেকৈ বনায়। তো বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পলম নকৰাকৈ। বন্ধুসকল, আপোনালোকে মোৰ স্ক্ৰীনত চাব পাইছে যে এইটো হ'ল আপোনালোকৰ লেবাৰ আছাম কাৰ্ড, অৰ্থাৎ আপোনালোকৰ শ্ৰমিক কাৰ্ড। এই কাৰ্ডটো আপোনালোকৰ বেনিফিটটো আপোনালোকে চাব পাইছে যে ইয়াৰ বেনিফিটসমূহ আছে আপোনালোকৰ কেছ আৱাৰ্ড বেনিফিট, ডেথ বেনিফিট, ডিজেবিলিটি বেনিফিট, ফেমিলি বেনিফিট, এডুকেশ্যন বেনিফিট, তাৰপিছত আছে হেল্থ চেকআপ বেনিফিট, তাৰপিছতে আপোনালোকৰ এইফালে আৰু বেনিফিট আছে মেডিকেল এছিষ্টেণ্ট বেনিফিট, মেটাৰ্নিটি বেনিফিট, মেৰিজ বেনিফিট, এপ্লিকেশ্যন ফৰ পেঞ্চন, হাউচ বিল্ডিং এডভান্স। অৰ্থাৎ আপোনালোকে যেতিয়া কামটোৰ পৰা অব্যাহতি ল'ব তেতিয়া আপোনালোকে পেঞ্চনৰ কাৰণেও এই কাৰ্ডটোত থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকে যদি আপোনালোকৰ ঘৰ বনাব বিচাৰে তাৰ কাৰণেও আপোনালোকৰ ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ কৰিব আপোনালোকে চাব পাৰিছে এই ৱেবছাইটটো labarassam.com। এই ৱেবছাইটটো আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰত, আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰত যেতিয়া আপোনালোকে টাইপ কৰিব, টাইপ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। অহাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ইয়াত কেছ আৱাৰ্ড বুলি চাই আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে যে ডেট আপোনালোকে দিব লাগিব, ডিষ্ট্ৰিক্ট অফিচ দিব লাগিব, ফটো আপলোড কৰিব লাগিব আপোনালোকৰ। এইবিলাক গোটেই সম্পূৰ্ণ ডিটেইলছখিনি আপুনি আবেদনত ফিল আপ কৰি যেতিয়া আপোনালোকে ছাবমিট কৰি দিব, ছাবমিট কৰি দিয়াৰ পাছতে আপোনালোকৰ আপোনালোকে এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈ যাব। এতিয়া আমি আগবাঢ়ো দ্বিতীয় পাৰ্টটোলৈ। দ্বিতীয় পাৰ্টটো হৈছে আপোনালোকৰ ই শ্ৰমিক কাৰ্ড, যিটো নেকি এতিয়া বৰ্তমান আপোনালোকৰ এই ভাৰত চৰকাৰৰ আণ্ডাৰত থকা এটা নতুন ই শ্ৰমিক কাৰ্ড ওলাইছে। ভাৰত চৰকাৰৰ অধীনত থকা এটা নতুন যোজনা, আৰু যিটো হ'ল নেকি আপোনালোকৰ লেবাৰ আছাম শ্ৰমিক কাৰ্ড। এই কাৰ্ডটো হ'ল অকল অসমৰ কাৰণে আৰু অসমৰ শ্ৰমিকৰ কাৰণে অসম চৰকাৰৰ অধীনত থকা এই কাৰ্ডটো আপোনালোকে বনাব পাৰিব। গতিকে যিটো শ্ৰমিক কাৰ্ড এইটো হ'ল অসম চৰকাৰৰ অধীনত, আৰু যিটো হ'ল আপোনালোকৰ ই শ্ৰমিক কাৰ্ড সেইটো হ'ল আপোনালোকৰ ভাৰত চৰকাৰৰ অধীনত। গতিকে এতিয়া আপোনালোকে ভাৰত চৰকাৰৰ অধীনত থকা কাৰ্ডটো বনাব নে আপোনালোকে অসম চৰকাৰৰ অধীনত থকা কাৰ্ডটো বনাব, বেনিফিটটো চালে আপোনালোকে নিশ্চয় গম পাব। আৰু তাৰ লগতে কৈ লওঁ যে বন্ধুসকল, আপোনালোকে এইটো মোৰ মোবাইল স্ক্ৰীনত চাব পাইছে যে বহুতে কৈ আছিলে যিটো নেকি আপোনালোকৰ অকুপেশ্যন চাৰ্টিফিকেট থাকে, এই চাৰ্টিফিকেটটো ই শ্ৰমিকত আপোনালোকে আপলোড কৰিব নালাগে। আপোনালোকে কিন্তু ই শ্ৰমিক কাৰ্ডখন আপলোড কৰিব লাগিব। কাৰণ কেলৈ, আপোনালোকৰ যেতিয়া ফিজিকেল ভেৰিফিকেশ্যন হ'ব, আপোনালোকৰ বহুতো ধৰক যেতিয়া আপোনালোকৰ লেবাৰ ইউনিয়ন অফিচত আপোনালোকক এই ডকুমেণ্টছখিনি লৈ ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, তেতিয়া কিন্তু আপোনালোকক প্ৰত্যেকটো ডকুমেণ্টছ আপোনালোকক বিচৰা হ'ব। তেতিয়া আপোনালোকৰ যিটো কাৰ্ডটো আপোনালোকে ৰিনিউ কৰিব পাৰিব, নতুবা আপোনালোকৰ কাৰ্ডটো আপোনালোকৰ যি সুবিধাসমূহ পাব লাগে সেইখিনি সুবিধা কিন্তু আপোনালোকে নাপাব। গতিকে বহুতো ইউটিউবাৰে আপোনালোকক কৈ আছে যে এই অপশ্যন হয়, এইটো আপলোড নকৰিলেও হ'ব। কিন্তু যেতিয়া আপোনালোকে এতিয়া আপলোড নকৰে, পিছতকৈ যদি আপোনালোকে ফিজিকেলি ভেৰিফিকেশ্যন হয়, তেতিয়াহ'লে কিন্তু আপোনালোকক সোধা হ'ব যে এই যিটো আপোনালোকৰ চাৰ্টিফিকেটখন কেলৈ আপলোড কৰা নাই। কাৰণ আপোনালোকৰ অকল আধাৰ কাৰ্ডটোৰ জৰিয়তে সকলোখিনি তথ্য পোৱা নাযায়। কাৰণ কেলৈ, আপোনালোকে যেতিয়া আধাৰ কাৰ্ডটোত আপোনালোকৰ অকল এড্ৰেছ প্ৰুফৰ কাৰণেহে আপোনালোকৰ ডিটেইলছখিনি লোৱা হয়। আপোনালোকৰ কিন্তু বাকী যে আমাৰ কৰ্মৰত যিখিনি আপোনালোকৰ প্ৰমাণ, তাৰ কাৰণে আপোনালোকৰ কোনো চাৰ্টিফিকেট আপোনালোকৰ ইয়াত ফিল আপ কৰা নাই। কাৰণ আপোনালোকে কি কাম কৰে আপোনালোকে মুখেৰে ক'লেই নহ'ব বা ফিল আপ কৰিলেই নহ'ব। তাৰ কাৰণে আপোনালোকৰ যি চাৰ্টিফিকেটৰ দ্বাৰাহে আপোনালোকে প্ৰমাণ কৰিব পাৰিব যে আপোনালোকে অমুক কামটো কৰে, তেতিয়াহে তেখেতসকলে এইটো এটা বিশ্বাসযোগ্য হ'ব। গতিকে আপোনালোকে আশা কৰোঁ আপোনালোকে কিন্তু এই যিটো অকুপেশ্যন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব। এতিয়া আগবাৰো বন্ধুসকল, মই 2 নম্বৰ পাৰ্টটো যি আছিলে আপোনালোকৰ ই শ্ৰমিক কাৰ্ডৰ বেনিফিটসমূহ জানি লওঁ। এতিয়া আপোনালোকে মোৰ স্ক্ৰীনত চাব পাৰিছে যে ই শ্ৰমিক কাৰ্ডৰ বেনিফিটসমূহ। ই শ্ৰমিক কাৰ্ডৰ বেনিফিটসমূহ বন্ধুসকল আপোনালোকে ইয়াত চাব পাৰিছে। সি উইল গেট এন এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ আপ অফ 2 lakhs আণ্ডাৰ PMSBY। অৰ্থাৎ আপোনালোকে এই যিটো ই শ্ৰমিক যোজনা, এইটোৰ অধীনত আপোনালোকে যদি কাৰ্ডটো বনায়, তেতিয়াহ'লে আপোনালোকৰ এক্সিডেণ্টেল কিবা আপোনালোকৰ এক্সিডেণ্টেল কিবা কেছ হ'লে আপোনালোকে 2 লাখ টকালৈকে আপোনালোকে পাব। তাৰপিছত কৈছে অল ছ'চিয়েল ছিকিউৰিটি বেনিফিটছ অফ আনঅৰ্গেনাইজড ৱৰ্কাৰ্ছ উইল বি এলিজিবল ইন ইমাৰ্জেঞ্চি এণ্ড নেশ্যনেল পেণ্ডেমিক। ই শ্ৰমিক কাৰ্ড হোল্ডাৰ্ছ গেট অল এছিষ্টেঞ্চ। অৰ্থাৎ সকলোখিনি সুবিধা আপোনালোকে ইয়াত পাব। কিন্তু ইয়াত বিশ্লেষণ কৰি দিয়া নাই যে আপোনালোকে কি সুবিধা ইতিমধ্যে ইয়াত পাব। ইয়াত অকল আপোনালোকক দিয়া হৈছে যে আপোনালোকে
অকল ইয়াত 2 লাখ টকা ইঞ্চুৰেঞ্চৰ এটা হেৰিয়া পাব আৰু আপোনালোকৰ যদি কিবা ডিজেবিলিটি থাকে ইয়াত তেতিয়াহ'লে আপোনালোকে পাব 1 লাখ টকাৰ এটা বীমা পাব আৰু তাৰ লগতে আপোনালোকৰ অন্যান্য চৰকাৰী কিছুমান সুবিধা পাব। কিন্তু আপোনালোকে যিটো নেকি আছিলে আমাৰ শ্ৰমিক কাৰ্ড অসমৰ চৰকাৰৰ অধীনত থকা সেই শ্ৰমিক কাৰ্ডটো লিখাই কিন্তু সুবিধাসমূহ আপোনালোকে ই শ্ৰমিক কাৰ্ডটোত ইমান সুবিধাখিনি নাপায়। গতিকে বন্ধুবান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াৰ পৰা আপোনালোকে গম পালে যে কোনটো বেছি লাভদায়ক, অৰ্থাৎ ই শ্ৰমিক কাৰ্ডখন নে আমাৰ শ্ৰমিক কাৰ্ডখন। গতিকে আপোনালোকে নিশ্চয় গম পালে যে শ্ৰমিক কাৰ্ডখন বেছি বেনিফিট আছে আৰু ই শ্ৰমিক কাৰ্ডত ইমান বেনিফিট নাই, কাৰণ যিহেতু তাত 3-4টা পইণ্টে আছে। আপোনালোকে চাব পাৰিছে মোৰ মোবাইল স্ক্ৰীণত যে অকল তাত আপোনালোকে 2 লাখ টকাৰ বীমা এটা পাব। যদি আপোনালোকৰ যিজন শ্ৰমিক কাৰ্ডৰ হিতাধিকাৰী তেখেত যদি ঢুকায় তেতিয়াহ'লে 2 লাখ টকাৰ এটা এমাউণ্ট এটা পাব তেখেতৰ ফেমিলিয়ে, আৰু যদি কিবা তেখেতৰ ডিজেবিলিটি থাকে তেতিয়াহ'লে তেওঁ 1 লাখ টকা এটা পাব। আৰু নতুবা তেখেতে চৰকাৰৰ অধীনত থকা বিভিন্ন ধৰণৰ যোজনাৰ আঁচনি যি আঁচনি আছে সেই আঁচনিত তেখেতসকলে হিতাধিকাৰী মানে অগ্ৰাধিকাৰ পাব। তাৰ লগতে কিন্তু ইয়াত কোনো ধৰণৰ তেনেকুৱা আৰু বেনিফিট ইয়াত দিয়া নাই, কিন্তু আপোনালোকে ইতিমধ্যে চালেই শ্ৰমিক কাৰ্ডত বহুত ধৰণৰ বেনিফিট দিয়া আছে। গতিকে বন্ধুবান্ধৱীসকল আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পালে যে কোনটো আপোনালোকে কাৰ্ড এপ্লাই কৰিলে আপোনালোকৰ লাভদায়ক হ'ব। আপোনালোকে ই শ্ৰমিক কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব লাগে বিভিন্ন ধৰণৰ ইউটিউবাৰে আপোনালোকে বনাই থৈছে ইতিমধ্যে, আপোনালোকে গৈ চাই ল'ব। চাই লৈ আপোনালোকে নিজে গম পাব যে ই শ্ৰমিক কাৰ্ডখন কেনেকৈ বনাব লাগে, যদি আপোনালোকে বনাব বিচাৰে ই শ্ৰমিক কাৰ্ডখন। আৰু ইয়াতে প্ৰশ্ন এটা আপোনালোকৰ মনত উদয় হ'ব যে আপোনালোকে ই শ্ৰমিক কাৰ্ডখন বনালে আপোনালোকে শ্ৰমিক কাৰ্ডখন বনাব পাৰিব নাই? নিশ্চয় পাৰিব। আপোনালোকে শ্ৰমিক কাৰ্ড বনালেও আপোনালোকে ই শ্ৰমিক কাৰ্ডখন বনাব পাৰিব, আৰু আপোনালোকে যদি ই শ্ৰমিক কাৰ্ডখনো আছে তেতিয়া আপোনালোকে ই শ্ৰমিক কাৰ্ডখন বনাব পাৰিব। গতিকে আপোনালোকৰ কোনটো বেছি লাভদায়ক হয় আপোনালোকে এপ্লাই কৰাৰ পাছত আপোনালোকে আশা কৰোঁ বন্ধুবান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি আপোনালোকে কমেণ্ট কৰিব কিবা সুধিবলগীয়া থাকিলে, আৰু ভিডিঅ'টো বন্ধু-বান্ধৱীৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে আমাৰ আহি থকা নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকে। গতিকে বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো ইমান আছিল। পুনৰ লগ পাওঁ এটা নতুন ভিডিঅ'লৈ জয় অসম, বন্দে মাতৰম।